নমস্কাৰ দৰ্শক আপোনালোকে চাইছে দীপাংকৰৰ সৈতে মোৰ ইউটিউব চেনেল ফুলফিল ইউৰ ড্ৰিম আজি মোৰ লগত উপস্থিত আছে অসমৰ বিশিষ্ট শিশু বিশেষজ্ঞ ডাক্তৰ prakritish Bora ছাৰ এটা আপডেট দিছিলোঁ যে মোৰ ফেচবুকত যে মই মোৰ সৈতে ডাক্তৰ prakritish Bora ছাৰ উপস্থিত থাকিব বুলি তো সেই আপডেটটো পাই পেলাই বহুতেই তেওঁলোকৰ শিশুটোৰ কাৰণে বহুতেই প্ৰশ্ন কৰিছিলে আৰু সেই সকলোবিলাক প্ৰশ্ন মই ল'ম কিন্তু মই সকলোবিলাক আপোনালোকৰ নেক্সট ভিডিঅ'তেহে মই আপোনালোকে চাব পাৰিব আৰু আজি এইটো ভিডিঅ'ত আপোনালোকে কেৱল যেটো থাৰ্ড ৱেভৰ যিখিনি যতন ল'ব লাগে শিশুসকলৰ কাৰণে আপোনালোকে কেৱল সেইখিনি কথাহে আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব বা চাব পাৰিব कोरोना की तीसरी लहर में बच्चों के ज्यादा संक्रमित होने की आशंका जताई जा रही है. This is really heartening news for parents of young kids. An AIM study has diminished fears that a third wave of COVID would be particularly bad for children. कोरोना की जो तीसरी लहर आएगी वो बच्चों के लिए ज्यादा मुश्किल पैदा कर सकती है. যেহেতু স্যার আপুনি ইতিমধ্যে গম পাইছে যে সংবাদ মাধ্যমৰ জৰিয়তে বা আমাৰ চিকিৎসা বিজ্ঞানীসকলেও ইতিমধ্যে এটা এক ইংগিত দিছে যে আমাৰ শিশুসকলক থাৰ্ড ৱেভত অকণমান ক্ষতি কৰাৰ সম্ভাৱনা আছে মানে আচলতে ক'বলৈ গ'লে প্ৰথম কথা হৈছে যে এইটো এটা সংখ্যা বা আমাৰ এটা ষ্টেটিষ্টিকেল সমীক্ষাহে খালি এটা যে থাৰ্ড ৱেভ আহিবই বা আহিলে শিশুকেই আক্ৰমণ কৰিব সেই বস্তুটো কিছুমান সাইন্টিষ্টে প্ৰেডিকশ্যন কৰাৰ কেইটামান লজিক আছে কেইটামান কাৰণ আছে কাৰণ কেইটামান কম কিন্তু মই প্ৰথমতেই পিতৃ মাতৃবিলাকক এটা কথা ক'ব খোজো তোমাৰ চেনেলৰ যোগেদি যে আমি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ কোভিড বেমাৰটো এটা কথা যে শিশুৰ ক্ষেত্ৰত হ'লে সাধাৰণ বেমাৰৰ নিচিনা হয় আৰু বেছিভাগ শিশুৱে এইটোৰ পৰা সোনকালে ভাল হৈ যাব তাৰ পৰা কোনো যোনবিলাক ডাঙৰ ক্ষেত্ৰত আমি কমপ্লিকেশ্যন দেখা পাওঁ বা চিৰিয়াছ ৰোগ হোৱাটো দেখা পাওঁ সেই বস্তুবিলাক শিশুৰ ক্ষেত্ৰত আমি দেখা নাপাম এতিয়া কথা কেইটামান কওঁ এটা হ'ল যে আমাৰ প্ৰথম ঢৌটোত কি হৈছিলে যে যোনবিলাক আমাৰ জ্যেষ্ঠ নাগৰিক বা জ্যেষ্ঠ মানুহ 50 বছৰৰ ওপৰৰ বিশেষকৈ মানুহখিনি তেওঁলোকক বেছিকৈ আক্ৰমণ কৰিছিল আৰু সেইকাৰণে এই প্ৰথম ঢৌটোত বেমাৰীবিলাক ইউৰোপতো বহুত বেছি দেখা গৈছিলে হয় কাৰণ ইউৰোপত কি হয় জ্যেষ্ঠ পপুলেশ্যনটো বেছি আৰু যোনবিলাক আমাৰ ইয়াং জেনেৰেশ্যন বা সৰু ল'ৰা ছোৱালীৰ পপুলেশ্যনটো ইউৰোপৰ নিচিনা দেশত কম এতিয়া শিশুৰ ক্ষেত্ৰত গতিকে প্ৰথম ঢৌটোত আমি খুব এটা বেছিকৈ ৰোগটো দেখা পোৱা নাছিলোঁ এতিয়া দ্বিতীয় ঢৌটো কি হ'ল আমি ইউৰোপে খুব বিধ্বস্ত হৈ গৈছিলে গতিকে ইউৰোপীয়ান দেশবিলাকে কি কৰিলে প্ৰথম ঢৌটো শাম কটাৰ পিছতো যোনখিনি আমাৰ নিৰ্দেশনাৱলী যি আমি কাম কৰিব লাগে বিভিন্ন ধৰণৰ যোনবিলাক আমাৰ গভৰ্ণমেণ্টে অলৰেডি কৈ আছে বাৰে বাৰে যে এইখিনি আপোনালোকে কাম কৰিব নহ'লে ক'ভিডে আপোনালোকক আক্ৰমণ কৰিব সেই নিৰ্দেশনাখিনি আমি ভাৰতৰ মানুহে পাহৰি গ'লোঁ আমি মানাটো আমি বিহু ইলেকশ্যন এইবিলাক আহিলে আমাৰ মানুহৰ সমাগম হ'ল গতিকে এই বিভিন্ন কথাবিলাকত যোনটো আমি ক'ভিডৰ কাৰণে ক'ভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ বুলি যোনটো কওঁ সেই বিহেভিয়াৰখিনি বা সেই আমাৰ যোনখিনি আচৰণ সেই আচৰণখিনি আমাৰ বদলি গৈছিলে আমি নৰ্মেলৰ নিচিনা হৈ গ'লোঁ সব কাম আমি নৰ্মেলৰ নিচিনা কৰিব ধৰিলোঁ কিন্তু ইউৰোপত সেইটো নহ'ল তেওঁলোকে যোনখিনি মানি চলিব লাগে ক'ভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ সেইখিনি মানি চলিছিলে ফলত এতিয়া ছেকেণ্ড ঢৌটোত কি হৈছে তেওঁলোকৰ ইমান বিশেষ ক্ষতি কৰিব পৰা নাই কিন্তু ভাৰতবৰ্ষত কি হৈছে ভাৰতবৰ্ষত এটা হ'ল যে আমাৰ যোনবিলাক ভেৰিয়েণ্টছ বা ক'ভিডৰ নভেল ক'ৰ'না ভাইৰাছটোৰ মিউটেশ্যন হৈ পেলাই যোনবিলাক সাল সলনি হৈ পেলাই অন্য ভাইৰাছ ওলাইছে এতিয়া ক'ৰ'নাৰ অন্য ধৰণৰ হেৰি ওলাইছে মুঠ ওলাইছে বা হেৰি ওলাইছে সেই ভাইৰাছবিলাক বেছি আক্ৰমণক হৈ উঠিছে আৰু ফলত এইবাৰ অকল জ্যেষ্ঠ নাগৰিকেই নহয় আনকি ডেকা চামকো আমাৰ বহুতখিনি ক্ষতি কৰিছে আৰু আমি বহুত শিশুকো এইবাৰ পাইছোঁ যোৱাবাৰ তুলনাত যোৱাবাৰ যিমান শিশুক আমি পাইছিলোঁ এইবাৰ তাতকৈ বেছি শিশু আমি ক'ভিড বেমাৰৰ পৰা পাইছোঁ কিন্তু এটা কথা যে আকৌ যোনটো মই প্ৰথমতে ক'লোঁ যে শিশুৰ হ'লেও শিশুৰ এই বেমাৰটো খুব ছিৰিয়াছ অৱস্থা আমি পোৱা নাই দুই এটা শিশুক পাইছোঁ কিন্তু সেই শিশুবিলাকৰ যেনেকৈ ডাঙৰৰ যেনেকৈ তোমাৰ ডায়েবেটিছ আছে হয় ব্লাড প্ৰেছাৰ আছে এজমা আছে কেঞ্চাৰ আছে লিভাৰৰ বেমাৰ আছে কিবা এনেকুৱা থাকিলে সেনেকুৱা মানুহৰ বেমাৰটো বেছিকৈ হৈছে ঠিক তেনেকৈ শিশুৰ ক্ষেত্ৰতো যোনকেইটা শিশুক আমি অলপ ছিৰিয়াছ অৱস্থা পাইছোঁ গতিকে সেই ছিৰিয়াছ অৱস্থালৈ যোৱা শিশুকেইটাৰ সাধাৰণতে কিবা নহয় কিবা এটা আনুষংগিক অন্য বেমাৰ লগত আছিলে ফলত তেওঁলোকৰ ক'ভিড হওঁতে ছিৰিয়াছ হৈছিলে কিন্তু ভগৱানৰ কৃপাত আমি কোনো শিশুক ক'ভিডৰ পৰা আমি হেৰাবলগীয়া অৱস্থা এই ছেকেণ্ড ঢৌটোত অহা নাই কিন্তু শিশুৰ সংখ্যা ডেফিনেটলি বাঢ়িছে গতিকে এতিয়া যোনবিলাক বিভিন্ন চাইণ্টিষ্টে বিভিন্ন দেশৰ পৰা আমাৰ ভাৰতবৰ্ষৰ পৰাও কৈ আছে যে শিশুক বেছিকৈ আক্ৰমণ কৰিব চ' ইয়াতে মই সম্পূৰ্ণ সহমত হ'বলৈ অলপমান দিগদাৰী পাম দুটা কথাৰ কাৰণে এটা হ'ল যে
শিশুৰ মানে ভাইৰাছটো সোমাবৰ কাৰণে যোনটো আমাৰ শৰীৰত এটা ৰিচেপ্টৰ লাগে বা এখন যোনখন দৰ্জাখন লাগে যোনখনৰ ভিতৰেদি ভাইৰাছটো আমাৰ গাৰ ভিতৰলৈ সোমাব বা AC2 ইনহিবিটৰ ৰিচেপ্টৰ বুলি আমি যোনটো কওঁ সেই ৰিচেপ্টৰবিলাকৰ সংখ্যা আমাৰ শিশুৰ ক্ষেত্ৰত কম থাকে মানে আমাৰ ডাঙৰ মানুহতকৈ হয় এনেকৈ তোমাৰ ভাইৰাছেই হওক বা বেক্টেৰিয়াই হওক আমাৰ তাৰ বেলেগ বেলেগ ৰুট থাকে যে আমি কিছুমান খাদ্যৰ দ্বাৰা আমাৰ পেটত গ'ল পেটৰ পৰা আক্ৰমণ কৰিছে আমাক হয় এতিয়া কিছুমান ভাইৰাছে আমাৰ উশাহৰ নলীৰ পৰা আক্ৰমণ কৰে চ' ক'ভিডে আমাক উশাহৰ নলীৰ দি আক্ৰমণ কৰে এতিয়া উশাহৰ নলীত যোনটো AC2 ৰিচেপ্টৰ থাকে তাৰ সংখ্যা ডাঙৰ মানুহৰ যিমান থাকে এই ৰিচেপ্টৰবিলাক সেই ৰিচেপ্টৰবিলাক সৰু শিশুৰ ক্ষেত্ৰত কমকৈ থাকে যিমানে ডাঙৰ হ'ব পাৰিব গতিকে কমকৈ থকাৰ কাৰণে কি হয় ভাইৰাছবিলাক সহজতে সোমাব নোৱাৰে আৰু সোমালেও যথেষ্ট পৰিমাণত সোমাব নোৱাৰে গতিকে বেমাৰটো হ'লে মাইল্ড হ'ব বা কমকৈ হ'ব হ'লেও তাৰ যোনবিলাক কমপ্লিকেশ্যন বা সেইবিলাক আনুষাংগিক অন্য অসুবিধাবিলাক পটককৈ শিশুৰ ক্ষেত্ৰত নহ'ব গতিকে সেইটো এটা কথা আৰু ছেকেণ্ডলি যিহেতু কোমৰবিডিটিছ বা আনুষাংগিক বেমাৰ শিশুৰ ক্ষেত্ৰত কমকৈ থাকে আমি ডায়েবেটিছ ব্লাড প্ৰেছাৰ এইবিলাক শিশুৰ ক্ষেত্ৰত নাপাওঁ গতিকে বেমাৰটো যদি শিশুৰ ক্ষেত্ৰত হয়ও তেতিয়াহ'লে তাৰ যোনটো ভয়াৱহতা সেই ভয়াৱহতা মই ভাবোঁ যে একেবাৰে হ'ব নালাগে গতিকে ইয়াতে এটা কথা যে এই প্ৰিডিকশ্যনটো হোৱাৰ কাৰণে এটা কথা ভাল হৈছে যে আমি নিজকে এতিয়া আমি ৰেডি কৰিব পাৰিম আমি মানে প্ৰস্তুত হ'ব পাৰিম যে যদি বেমাৰটো আহে তেতিয়া আমি গভৰ্ণমেণ্ট ছেক্টৰতে হওক বা আমাৰ প্ৰাইভেট হস্পিটেলতে হওক আমি শিশুক কেনেকৈ আমি ৰাখিম কেনেকৈ চোৱা চিতা কৰিম সেইবিলাকৰ কাৰণে বেড বেলেগকৈ কৰিব লাগিব ICU বেলেগ কৰিব লাগিব এই কথাবিলাক অলৰেডি গভৰ্ণমেণ্টে আমাৰ মুখ্যমন্ত্ৰীয়ে দূৰদৰ্শিতা মানে দেখুৱাই অলৰেডি ICU বহুতখিনি বঢ়াইছে হয় মানে ৰেডি কৰিছে অলৰেডি বাচ্চাৰ ICU আৰু আমিও আমাৰ হস্পিটেলত আমি কি কৰিছোঁ অলৰেডি ক'ভিডৰ শিশুৰ কাৰণে বেলেগকৈ ICU বেড আমি তৈয়াৰ কৰিছোঁ আৰু যাতে এনে শিশু আহিলে আমি চাব পাৰোঁ চোৱা চিতা ভালকৈ কৰিব পাৰোঁ তাৰ বাবে যোনখিনি ব্যৱস্থা লাগিব সেইখিনি আমি কৰিছোঁ গতিকে আমি প্ৰস্তুত হৈছোঁ সেইটো কথা ভাল কিন্তু এইটো নুবুজায় যে আমি প্ৰস্তুত হৈছোঁ মানে এই ঢৌটো আহিবই ভগৱানে কৰক নাহক আৰু খালি এটা কথা যে আমাৰ মানুহে যোৱাবাৰ যেনেকৈ পাহৰি গৈছিলে যোনবিলাক ক'ভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ এইবাৰ যাতে আমাৰ মানুহে দ্বিতীয় ঢৌটো যোৱাৰ পিছত সেই কথাখিনি পাহৰি নাযায় সেই কথাখিনি ভালে থকা অৱস্থাটো সদায় আমাৰ এটা জীৱনৰ এটা নিয়মৰ নিচিনা হৈ যাব লাগিব যে আমি সেই কথাখিনি সদায় মানি চলিব লাগিব যদি কোনোবা শিশুৰ জ্বৰ বা কাহ হয় সেইখিনি সময়ত তেওঁৰ মাক দেউতাকে তেওঁক কৰোণা টেষ্ট কৰাটো উচিত হ'বনে এতিয়া এইখিনি সময়ত যেতিয়া আমাৰ পেণ্ডেমিক চলি আছে আৰু এটা ঢৌ চলি আছে হয় গতিকে যিকোনো জ্বৰে আমি ক'ভিড বুলি ধৰিব লাগিব যেতিয়ালৈকে আমি মেডিকেল টাৰ্মত কওঁ আনটিল প্ৰুভড আদাৰৱাইজ মানে যেতিয়ালৈকে আমি গম পোৱা নাই যে নহয় এইটো ক'ভিড নহয় টেষ্টৰ দ্বাৰা আমি গম পাইছোঁ ক'ভিড নহয় বুলি তেতিয়ালৈকে কেতিয়াবা যে এইটো ক'ভিড হৈছে আমি হাতেৰে চাই গম পাওঁ হয় কিন্তু কেতিয়াবা সেইটো কনফিউজন থাকে যে অলপমান জ্বৰ আছে কিন্তু তাৰ বাহিৰে অন্য শিশুটো অন্য কোনো অসুবিধা বেলেগ নাই তেতিয়া এইটো বেলেগ কিছুমান অন্য সাধাৰণ জ্বৰো হ'ব পাৰে গতিকে বুজি পোৱাটো টান হয় কিন্তু ক'ভিডো হ'ব পাৰে তেনেস্থলত আমি কি হওঁ সদায় টেষ্টটো কৰিবলৈ উপদেশ দিওঁ মাতৃপাত্ৰীক যিমান জলদি কৰিব পাৰে ভাল কাৰণ সোনকালে কৰিলে পজিটিভ অহাৰ চান্সটো বাঢ়ি যায় দেৰিকৈ কৰিলে আমাৰ এণ্টিজেনৰ লেভেলবিলাক কমি যায় কাৰণে যিমানেই দেৰি হ'ব টেষ্টটো কৰোঁতে সিমানেই পজিটিভ হোৱাৰ চান্সটো কমি যায় শিশুসকলৰ কাৰণে যিটো প্ৰটেকশ্যন ল'ব লাগে মাক দেউতাকে বা ঘৰৰ মানুহে কেনেকুৱা ধৰণৰ প্ৰটেকশ্যন লোৱা উচিত শিশুসকলৰ কাৰণে এতিয়া চবতছে ডাঙৰ প্ৰটেকশ্যন হ'ব যে ডাঙৰক যোনটো আমি ভেকচিন এতিয়া গভৰ্ণমেণ্টে দিছে সেইটো ডাঙৰ 18 বছৰ ওপৰৰ সকলোৱে যাতে ভেকচিনটো গ্ৰহণ কৰে প্ৰথম কথা কাৰণ আমি ঘৰলৈ ইনফেকশ্যনটো ডাঙৰেহে আনিম গতিকে যদি আমি ভেকচিনটো লৈ ৰাখোঁ ডাঙৰ মানুহবিলাকে তেতিয়াহ'লে সেই ভেকচিনটো কঢ়িয়াই অনাৰ আমাৰ চান্সটো কমি যাব গতিকে প্ৰথম কথা হৈছে যে ডাঙৰে আমি ভেকচিনটো ল'ব লাগে মানে ঘৰত যিমানকেইটা মানুহ আছে ডাঙৰৰ 18 বছৰৰ ওপৰৰ সকলোৱে ভেকচিন লোৱাটো উচিত ভেকচিনটো ল'ব লাগে আৰু 2 নম্বৰতে যেতিয়াই এতিয়া অলৰেডি গৱেষণা চলি আছে 5টা চেণ্টাৰত অলৰেডি শিশুক আমি ভেকচিনেট কৰিব পাৰিম নে নোৱাৰিম সেইটোৰ ওপৰত চলি আছে গৱেষণা চলি আছে আৰু সেই গৱেষণাৰ উত্তৰ মই ভাবোঁ যে 1-2 মাহৰ ভিতৰতে আমি পাম যে আমি শিশুক ভেকচিনটো দিব পাৰিম নে নোৱাৰিম হয় যদি সেই অৱস্থাটো আহে আমি লগে লগে শিশুবিলাককো আমি ভেকচিন দিব লাগিব যেনেকৈ শিশুক আমি অন্য ভেকচিন দিলে শিশুবিলাক অন্য বেমাৰৰ পৰা বাচে ঠিক তেনেকৈ ক'ভিডৰ পৰা আমি তেনেকৈ এই বচাব লাগিব আৰু তাৰ ওপৰত হৈছে যে আমি শিশুক অন্য যিবিলাক কাম কৰিলে বেমাৰটো দূৰত থাকিব সেই কামখিনি আমি শিশুক শিকাব লাগিব প্ৰথম কথা হৈছে যে আমি এতিয়া শিশুক যিমান পাৰোঁ সিহঁতৰ কি হৈছে এতিয়া সিহঁতে
স্কুল নাই, কোনো এটা ৰুটিন নাই, তাৰপিছত খেলা ধূলা নাই, টিভি চাই আছে, মোবাইল চাই আছে, বৰ হৈছে, সাংঘাতিক বৰো হৈছে, ফ্ৰাষ্ট্ৰেশ্যনো হৈছে। চ' বিভিন্ন ধৰণৰ মানসিক চাপো আনকি শিশুবিলাকৰ ওপৰত আহি পৰিছে। গতিকে শিশুবিলাকক আমি কি কৰিব লাগিব, মাক দেউতাকে মাতৃ পিতৃ হিচাপে আমি তাহাঁতক যিমান পাৰোঁ এতিয়া এংগেজ কৰি ৰাখিবলৈ শিকিব লাগিব। তাহাঁতক কিবা নহয় কিবা কামত, কিবা হবিজে কৰা, আমি গাৰ্ডেনিঙে কৰিছোঁ বা আমি খেলিবলৈ গৈছোঁ বাহিৰত, ফুটবলেই হওক, চাইকেল চলাবলৈ গৈছোঁ, পাৰ্কত গৈছোঁ, যোনখিনি সময়ত আমাৰ খোলা আছে ৰাতিপুৱা সময়ত। চ' আমি এইখিনি যিখিনি পাৰোঁ সৰু সুৰা এক্টিভিটিৰ দ্বাৰা আমি শিশুখিনিক মনটো অলপমান সিহঁতক আনন্দিত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আৰু তাৰ বাহিৰে ক্লাছেছখিনি অনলাইন হৈছে সেইখিনি কৰক ভালকৈ। আৰু তাৰ বাহিৰে হবিজবিলাক, এইটো পেইণ্টিঙেই হওক, গান বাজনাই হওক, কিবা ব্লগছ বনোৱাই হওক, পাজল ছল্ভ কৰাই হওক, কিবা নহয় কিবা এক্টিভিটিত মানে আমি শিশুখিনিক যিমান পাৰোঁ এংগেজ কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। আৰু ক'ভিডৰ পৰা বচাই ৰাখিবৰ কাৰণে এটা পুষ্টিকৰ আহাৰ মই সদায় কৈ আহিছোঁ। পুষ্টিকৰ আহাৰ খোৱাটো খুব প্ৰয়োজন। আৰু আমি জাংক ফুডখিনি এৰি পেলাই ঘৰত ৰন্ধা বস্তুবিলাক খাব লাগে, শাক পাচলি খাব লাগে, ফল মূল খাব লাগে, ডিম খাব লাগে, মাছ খাব লাগে। যে পুষ্টিকৰ আহাৰটো খালে আমাৰ শৰীৰটো টনকিয়াল হৈ থাকিব। আৰু এটা কথা যে আমাৰ শিশুবিলাক সাধাৰণতে আগতে খুব এক্টিভ থাকিছিলে, স্কুল গৈছিলে, খেলা ধূলা কৰিছিলে, সেই বস্তুবিলাক সকলো বন্ধ হৈ গৈছে। গতিকে শাৰীৰিক যোনটো পৰিশ্ৰম শিশুৰ কমি গ'লে আমাৰ শৰীৰটো যেনেকৈ এটা যন্ত্ৰ, গতিকে যিবিলাক যন্ত্ৰ আমি অচল হৈ থাকে সেইবিলাক বেয়া হৈ যায়, মামৰে ধৰে। ঠিক তেনেকৈ যদি আমাৰ শৰীৰটো আমি নচলাওঁ বা আমি এক্সাৰচাইজ কৰা নাই, খেলা ধূলা কৰা নাই, তেতিয়া আমাৰ শৰীৰটো কমজোৰ হৈ যায়। গতিকে শিশুক যাতে ফিজিকেল পৰিশ্ৰম, স্পৰ্টছ, খেলা ধূলা থাকে এটলিষ্ট এঘণ্টাৰ বাবে দিনটোত, সেই বস্তুটো আমি চাব লাগিব। অলপ অসুবিধা হ'ব ইয়াতে, কিন্তু সেই বস্তুটো আমি ডেফিনেটলি চাব লাগিব। ইয়াৰ উপৰি আমি খোৱাটোৰ কথা কৈছোঁ, কিন্তু পানীৰ কথা আমি পাহৰি যাওঁ। যথেষ্ট পৰিমাণত আমি পানী খাব লাগে। 5 বছৰ তলৰ শিশুৱে কমচে কম 4 গিলাচ বা 6 গিলাচ পানী খাব লাগে। 5 বছৰ ওপৰত হ'লে 6 গিলাচৰ পৰা 8 গিলাচ পানী খাব লাগে। কিহৰ কাৰণে? পানী খালে আমাৰ শৰীৰত যোনবিলাক টক্সিন জমা হয়, বিভিন্ন কাৰণত, যে ইনফেকশ্যনেই হৈছে, কিছুমান টক্সিন জমা হ'ব আমাৰ, কিছুমান অক্সিডেণ্টছ জমা হয়। এই বস্তুবিলাক ফ্লাছ আউট কৰিবৰ কাৰণে, উলিয়াই দিবৰ কাৰণে শৰীৰৰ পৰা আমাৰ পেচাবটো খোলোচা হ'ব লাগে। পেচাবটো তেতিয়া খোলোচা হ'ব যেতিয়া আমি পানী সৰহকৈ খাম। আৰু পানী সৰহকৈ খালে আমাৰ শৰীৰটোৱে হাইড্ৰেশ্যন, প্ৰপাৰ যোনটো মইশ্চাৰ পাব লাগে শৰীৰটোৱে বা হাইড্ৰেশ্যন হ'ব লাগে, সেই হাইড্ৰেশ্যনটো থাকে। হাইড্ৰেশ্যনটো থাকিলে আমাৰ শৰীৰৰ যন্ত্ৰটো ভাল থাকে। গতিকে খোৱাৰ লগত পানী, জুলীয়া বস্তুটো আমি পাহৰি যাব নালাগিব। যে আমি জুচ খাব পাৰোঁ, চুপ খাব পাৰোঁ, ডাবৰ পানী খাব পাৰোঁ, নৰ্মেল পানী খাব পাৰোঁ, বিভিন্ন ধৰণৰ। কিন্তু পেকেজড যোনটো ড্ৰিংকছ বা কোকা ক'লাৰ নিচিনা বস্তুবিলাক যাতে এৰি চলে। এৰিয়েটেড যোনবিলাক ড্ৰিংকছ সেইবিলাক মই এৰি চলিবলৈ কৈছোঁ। কিন্তু নৰ্মেল পানীটোৱে আমাৰ কাৰণে চবতছে সুখাদ্য, গতিকে সেইটো বস্তু আমি এৰিব নালাগে। এইখিনি কথা এটা হ'লেও, আমাৰ ডাঙৰ মানুহৰ 18 বছৰৰ ওপৰৰ মানুহৰ কৰোণা ভাইৰাছ হ'লে যিটো লক্ষণ দেখা দিয়ে, বা এজন শিশুৰ সেনেকুৱা ধৰণৰ কৰোণা ভাইৰাছে আক্ৰান্ত হয়, তেওঁৰ লক্ষণখিনি কেনেকুৱা ধৰণৰ দেখা দিব পাৰে? তেনেকুৱা ধৰণৰ নে কিবা বেলেগ ধৰণৰ লক্ষণ ধৰণে দেখা দিয়ে? হ'ল কৰোণা ভাইৰাছটো মই ভাবোঁ যে যিমানবিলাক আমি এতিয়ালৈকে বীজাণু দেখা পাইছোঁ, কৰোণা ভাইৰাছটো হৈছে চবতছে স্মাৰ্ট। ই নিজকে এটাতো মিউটেশ্যন বাৰে বাৰে কৰিছে, আৰু মিউটেশ্যন কৰিলে সাধাৰণতে ভাইৰাছটো যে বেছি ষ্ট্ৰং হ'ব এনেকুৱা নহয়, কেতিয়াবা ভাইৰাছবিলাক উল্টাও হৈ যায়। কিন্তু আমাৰ ক্ষেত্ৰত দেখা পাইছোঁ যে তুমি যোনটো ভেৰিয়েণ্টে কোৱা, আলফা ভেৰিয়েণ্টে কোৱা, ডেল্টাই হওক, ডেল্টা প্লাছেই হওক, সেইবিলাক বেছি সক্ৰিয় হৈ গৈছে। গতিকে সক্ৰিয় হৈছে, গতিকে মানে ইনফেকশ্যনৰ হাৰটো এইবাৰ দেখা গৈছে যে ছেকেণ্ড ঢৌত বেছিকৈ হৈছে, আৰু যোনবিলাক ইনফেকশ্যন হৈছে তেওঁলোকৰ পৰা কমপ্লিকেশ্যনো বেছিকৈ হৈছে ডাঙৰ মানুহৰ ক্ষেত্ৰত। গতিকে যদি শিশুৰ ক্ষেত্ৰত যেতিয়া আমি এইবাৰ বেমাৰ বেছিকৈ দেখা পাইছোঁ বুলি ক'লোঁতো, গতিকে বিভিন্ন ধৰণৰ দেখা পাইছোঁ। আগতে আমি ভাবিছিলোঁ যে কৰোণাটো ফ্লু লাইক ইলনেছ, ফ্লু মানে অলপমান চৰ্দি কাহ জ্বৰ হ'ব, তেনেকুৱা ধৰণৰ গা বিষ হ'ব, এনেকুৱা ধৰণৰ বুলি ভাবা গৈছিলে। কিন্তু এতিয়া দেখা গৈছে নহয়, কৰোণাই যিকোনো জেগাতেই এফেক্ট কৰিব পাৰে। কৰোণাৰ পৰা পেট বেয়া হ'ব পাৰে, আমাৰ বমি হৈ পেলাই কৰোণা হ'ব পাৰে, চকু ৰঙা হৈ পেলাই কৰোণা হ'ব পাৰে, তাৰপিছত গাত ৰেচেছ মানে আই নিচিনাকৈ আই ওলাব পাৰে, যিটো ৰঙা ৰঙা পৰে মানে আই ওলাব পাৰে। গতিকে এতিয়া কৰোণাৰ কোনো তেনেকুৱা ধৰণৰ ডেফিনিট নাই যে এইটো হ'লে আমি ক'ভিড হৈছে বুলি ভাবিম। গতিকে কৰোণাই যিকোনো ধৰণেই প্ৰেজেণ্ট কৰিব পাৰে, কেতিয়াবা আনকি জ্বৰ নাথাকিব পাৰে, খালি গাটো বেয়া লাগি আছে, খুব দুৰ্বল লাগিছে, শিশুটি খুব দুৰ্বল হৈ গৈছে, খোৱা বোৱা কৰা নাই, তেনেকুৱা স্থলতো আমি টেষ্ট কৰি চাব লাগিব পাৰে। গতিকে জ্বৰ হ'বই লাগিব যে এনেকুৱা কথা নাই, বা জ্বৰ হ'লে এনেকুৱা হ'ব লাগিব তেনেকুৱা কথা নাই, কাহ চৰ্দি হ'ব লাগিব তেনেকুৱা কথা নাই। গতিকে বিভিন্ন ধৰণৰ লক্ষণেৰে ক'ভিড শিশুৰ গালৈ আহিব পাৰে, আনকি ডাঙৰ মানুহৰ গালৈও আহিব পাৰে। গতিকে আমি সতৰ্ক হ'ব লাগিব, আৰু যেতিয়াই দেখিছোঁ যে আমাৰ গাটো বেয়া, প্ৰথম কথা হ'ল যে টেষ্ট কৰি কৰোণা আছেনে নাই সেই কথাটো চাব লাগিব। যদি দেখা পোৱা গৈছে ডাঙৰ মানুহৰ
মানে কৰোণা যদি এবাৰ হয় নেক্সট টাইম সেইজন মানুহৰ নেক্সট টাইম হোৱাৰ চান্স থাকে শিশুৰ কেনেকুৱা দেখিছে আপুনি এবাৰ যদি কৰোণা হৈ যায় কোনোবা শিশুৰ নেক্সট টাইম হোৱাৰ সম্ভাৱনা থাকেনে এতিয়া সেনেকুৱা ধৰণৰ মানে তোমাক হেৰি তথ্য নাই আমাৰ হাতত ক'বলৈ যে এইখিনি এনেকুৱা ধৰণৰ হ'ব কিন্তু যোনখিনি চাইণ্টিফিক আৰ্টিকেল পঢ়িছোঁ মই বা পাইছোঁ তাত এটা কথা যে কৰোণা এবাৰ হৈ গ'লে আমাৰ যোনটো শৰীৰত এণ্টিবডি তৈয়াৰ হয় এতিয়া সেই এণ্টিবডিখিনিয়ে কিমান দিনলৈ কাম কৰিব 3 মাহ 6 মাহ এবছৰ সেই কথাটো আচলতে ভালকৈ কোনেও নাজানে কিন্তু এটা আন্দাজ কৰিব পাৰি যে মিনিমাম 6 মাহমান হয়তো এই এণ্টিবডিবিলাক থাকিব কিন্তু এতিয়া এণ্টিবডিবিলাকে নৰ্মেল কৰোণাৰ এগেইনষ্টত যোনটো উহানৰ পৰা অহা কৰোণা খালি তাৰ এগেইনষ্টতে কাম কৰিব নে যোনবিলাক ভেৰিয়েণ্ট যেতিয়া নতুনকৈ ওলাইছে ডেল্টা বা ডেল্টা প্লাছ তাৰ এগেইনষ্টতো কাম কৰিব বা কৰিলে কিমান পৰিমাণত কৰিব সেই কথাবিলাকৰ খোলোচা কোনো মানে তথ্য বা সমীক্ষা একো নাই গতিকে মই এটাই কথা ক'ম যে কৰোণা হৈ গ'লেও কৰোণা হোৱাৰ চান্স থাকিবই শিশু থাকিব গতিকে তাৰ কাৰণে যোনখিনি নিৰ্দেশনা আমি মানি চলিব লাগিব সেইকাৰণেই মই বাৰে বাৰে কৈ আছোঁ যে কৰোণা হৈ গৈছে বুলি যে নহ'ব এনেকুৱা নহয় মানিবই লাগিব ভেকচিন লোৱাৰ পিছতো কৰোণা হয় সেইটো আমি জানোৱেই এতিয়া গম পাইছোঁৱেই কিন্তু ভেকচিন ল'লে বা কৰোণা হৈ যোৱাৰ পিছত কৰোণা হ'লে কি হ'ব তাৰ যোনটো চিৰিয়াছনেছ বা তাৰ পৰা যোনটো বেছিকৈ বেমাৰ হয় সেই বস্তুটো কমকৈ হ'ব আৰু বেমাৰটো এটা সাধাৰণ বেমাৰৰ নিচিনাকৈ পাৰ হৈ যাব গতিকে কৰোণা হৈ যোৱা মানুহৰ কাৰণে অলপমান ৰিস্ক ফেক্টৰখিনি কম ভেকচিন লৈ থোৱা মানুহৰ কাৰণে এইটো বেমাৰৰ পৰা ৰিস্ক ফেক্টৰছখিনি কম গতিকে শিশুৰ যেতিয়াই সেইকাৰণে মই কৈছোঁ যেতিয়াই ভেকচিনটো আহে আৰু ছেফ বুলি ভেকচিনটো মানে এবাৰ এষ্টাব্লিছ হয় বা গভৰ্ণমেণ্টে ৰেকমেণ্ড কৰে তেতিয়া শিশুবিলাকক আমি ভেকচিন দিয়াটো আৰম্ভ কৰিব লাগে এইটো সাধাৰণ ফ্লু হোৱাৰ আগত এটা শিশু কিছুমানক মেডিচিন দিয়া হয় বা কিবা বেজি দিয়া হয় এনেকুৱা ধৰণৰ ভেকচিন বা নোলোৱালৈকে তেনেকুৱা ধৰণৰ মেডিচিন হেৰি দিব পাৰে নেকি কিবা এনেকুৱা ফ্লুৰ হোৱাৰ আগত কিবা ধৰণৰ মানে আমি ফ্লুৰ কাৰণে ভেকচিন দিওঁ তুমি কৈছা যে ক'ভিডৰ এগেইনষ্টত কিবা আমি দৰৱ দিব পাৰি নেকি কিবা এনেকুৱা নাই দৰৱ হিচাপে নাই কিন্তু এটা কথা যে এইটোৰ অৱশ্যে চাইণ্টিফিক যদিও মানে ডেটা নাই বা কোনো একদম 100% প্ৰুফ কৰিবলৈ তথ্য নাই চ' মই মাতৃ পিতৃসকলক এইটো কথা ক'বলৈ বিচাৰিম যে অন্য যোনবিলাক ভেকচিন আমি শিশুক দিওঁ সেইটো মষ্টলি ভাইৰেল বেমাৰৰ কাৰণে দিয়া যায় সেই ভেকচিনখিনি যাতে সময়মতে দিয়ে সেইখিনিত যাতে দেৰি নকৰে কিয় কৈছোঁ যিহেতু ক'ভিডটো এটা ভাইৰেল বেমাৰ গতিকে অন্যবিলাক ভেকচিনৰ পৰাও কিছু পৰিমাণে হয়তো শিশুটি ক'ভিডৰ পৰা ৰক্ষা পাব গতিকে যেতিয়ালৈকে আমি শিশুক ক'ভিডৰ ভেকচিনটো দিব পৰা নাই কমচে কম যোনবিলাক অন্য বেমাৰৰ ভেকচিন ডিপথেৰিয়া হওক মিজিলছ হওক মাম্পছ হওক ইয়াৰ যোনবিলাক ভেকচিন BCG হওক তো এই ভেকচিনখিনি যাতে আমি সময়মতে দিওঁ তাত যাতে কোনো গাফিলতি নকৰোঁ আমি গতিকে সেইটো এটা মাক বাপেকৰ কাৰণে উপদেশ মোৰ থাকিব আৰু সেইটোৰ পৰা আমি কি হ'ব শিশুটোক চিৰিয়াছ ক'ভিডৰ পৰা হয়তো আমি ৰক্ষা কৰিব পাৰিম চাগে গতিকে সেইটো এটা কথা আৰু বাকী যেতিয়াই ক'ভিডৰ ভেকচিনটো আহে তেতিয়াই আমি এইটো মানে কোনো পলম নকৰাকৈ যাতে আমি ক'ভিডৰ ভেকচিনটো শিশুক দিওঁ এতিয়ালৈকে স্কুল চব বন্ধ হৈ আছে আপুনি ভাবেনে শিশুৰ ভেকচিন নোলোৱালৈকে স্কুল পাতি সকলোবিলাক যিটো বন্ধ হৈ আছে বৰ্তমান সেনেকৈ বন্ধ ৰাখিব সম্ভাৱনা আছে আগলৈও এতিয়া ছেকেণ্ড ড'টো কেনেকৈ সাম কাটে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আৰু শিশুৰ মানে কিছুমান বস্তু আমি এতিয়া গম নাপাওঁ এতিয়া আমি বহুতে ভাবে যে শিশুবিলাক ছুপাৰ স্প্ৰেডাৰ বুলি যে শিশুবিলাকৰ বেমাৰটো নহয় কিন্তু স্প্ৰেড কৰে গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথা আছে যোনবিলাক আমি চাইণ্টিফিকেলিও বৰ এটা এতিয়ালৈকে ক্লিয়াৰ নহয় কিন্তু এনেই মই ভাবোঁ যে স্কুল কলেজবিলাক হয়তো বৰ পটককৈ খোল নাখাব আৰু খুলিলেও অলপমান ডাঙৰ যোনবিলাক কলেজবিলাক প্ৰথমতে খোল খাব তাৰ হয়তো ইম্পেক্টটো সেইটো খোলাৰ পিছত কেনেকুৱা হয় সেইটো চোৱা চিতা কৰাৰ পিছতহে হয়তো সৰু ল'ৰা ছোৱালীৰ যোনবিলাক স্কুল সেইবিলাক খোৱাৰ কথা এটা আহি পৰিব এতিয়া বহুত কলেজ এতিয়া মোৰ ডাঙৰ ছোৱালীৰে মেডিকেল কলেজ হয়তো অহা মাহৰ পৰা খোল খাব গতিকে সেইটো গভৰ্ণমেণ্টে কিছুমান ষ্টেটিষ্টিকেল ষ্টাডিজ কৰাৰ পিছত প্লেন কৰি পেলাই আমি মানে হয়তো কিছুমান ক্লাছ যেনেকৈ থিয়ৰী ক্লাছবিলাক হয়তো অনলাইনেই হ'ব যোনবিলাক প্ৰেক্টিকেল অনলাইন কৰিব নোৱাৰি সেইবিলাক হয়তো আমি ফিজিকেলি গৈ পেলাই অফলাইন ক্লাছ হ'ব তেনেকুৱা ধৰণৰ কিছুমান হয়তো মিক্স বেক অলপমান তেনেকুৱা টাইপৰ হিচাপত হয়তো স্কুল কলেজ হয়তো চলাব লাগিব পাৰে এতিয়া এই কথাবিলাক নিৰ্ভৰ কৰিব আগন্তুক দিনত আমাৰ ক'ভিডৰ চিটুৱেশ্যন বা চিনটো কেনেকুৱাকৈ চলে থাৰ্ড ৱেভ আহে নে নাহে চ' এইবিলাক কথাৰ ওপৰত ডেফিনেটলি অলপমান নিৰ্ভৰ কৰিব থাৰ্ড ৱেভ অহাৰ কিমানমান চান্স আছে যদি আমি সতৰ্ক হওঁ
তেতিয়া থাৰ্ড ৱেভটো মোৰ হিচাপত পৰপটককৈ আহিব নালাগে আমি যদি সতৰ্ক থাকোঁ ভাৰতবৰ্ষৰ মানুহ হয় এতিয়া কিন্তু এটা কথা যে বহুত মানুহে কথাবিলাক জানি শুনিও মানে কাণ নকৰে সেই বস্তুটোতো আমি মানুহক জোৰ জবৰদস্তি কৰা হৈছে আমি ফাইন দিছোঁ বিভিন্ন কাৰণত যে এইখিনি যদি মানি চলা নাই আমি ফাইনো দিছোঁ তেনে কৰাৰ পিছতো যদি মানুহবিলাকে হেৰি নকৰে গা নলৰে তেতিয়া কিন্তু অসুবিধা হ'ব কিন্তু যদি মানুহ আমাৰ ইউৰোপত যেনেকৈ মানুহ খুব ভালকৈ পালন কৰিছে কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ আমিও যদি কৰোঁ আৰু তেতিয়াহ'লে আমি হয়তো ভেকচিনবিলাকো যদি আমি ভালকৈ লওঁ তেতিয়া মই ভাবোঁ যে আমি বেমাৰটো দূৰত ৰাখিব পাৰিম আচ্ছা আমি যদি ডাঙৰসকলে যিটো আমি টেবলেট বা আপোনাৰ যিটো ধৰণৰ ভিটামিন আমি খাই আছোঁ সেইবিলাক ভিটামিন আমি শিশুসকলক খুৱাব পাৰিম নোৱাৰি এইটোতো এটা ভুল ধাৰণা মানে যোনটো প্ৰথমবাৰ কোভিড হওঁতে আমি সেইবিলাক ভাবিছিলোঁ যে যদি ভিটামিন চি ভিটামিন ডি তাৰপিছত মাল্টিভিটামিন জিংক এইবিলাক খালে আমাৰ কোভিড বেমাৰটো সহজতে নহয় কিন্তু এতিয়া সেই বস্তুবিলাক সম্পূৰ্ণ প্ৰমাণ হৈছে যে সেইবিলাক খাই থাকিলে কোভিড নহ'ব এনেকুৱা কথা নাই সেইবিলাক খাই থাকিলেও কোভিড হোৱাৰ সম্ভাৱনা আছে থাকিবই সেইবিলাকে কোভিডটো প্ৰিভেণ্ট কৰিব নোৱাৰে কিন্তু এটা কথা যদি কাৰোবাৰ পুষ্টিহীনতা থাকে যে শৰীৰত ভিটামিন ডি কম ভিটামিন চি কম মাল্টিভিটামিন কম মানে খাদ্য যদি কিছুমান শিশু আছে যে বেছিকৈ জাংক ফুড খায় ঘৰুৱা বস্তু নাখায় ঘৰুৱা আহাৰ নাখায় চ' তেনেকুৱা ল'ৰা ছোৱালী শকত হ'লেও কিন্তু ভিতৰুৱাকৈ পুষ্টিহীনতা থাকে হয় গতিকে তেওঁলোকৰ যোনটো ইমিউন ছিষ্টেম বা বেমাৰ ৰোধ কৰিব পৰা ক্ষমতা সেইটো কম হ'ব গতিকে তেনেকুৱা শিশুৰ কোভিডে পটককৈ আক্ৰমণ কৰিব গতিকে সেই বস্তুটো যদি তেনেকুৱা শিশু আছে তেনেকুৱা শিশুক আমি তেতিয়া ভিটামিনছবিলাক বাহিৰৰ পৰা দিব পাৰোঁ কিন্তু সদায় নেচাৰেল বস্তুৰ ওপৰত একো নাথাকে গতিকে আমি মোৰ মাক দেউতাকৰ প্ৰতি এটাই উপদেশ হ'ব যে আমি ঘৰুৱা আহাৰটো শিশুক ভালকৈ খুৱাবলৈ যত্ন কৰিব লাগিব যদি আমি সকলো শাক পাচলি ফল মূল মাছ ডিম চিম এইবিলাক খাইছোঁ ভালকৈ এটা পুষ্টিকৰ আহাৰ খাইছোঁ তেতিয়াহ'লে বেলেগকৈ আমি ভিটামিন চি আৰু এইবিলাক বস্তু খোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাথাকে কোমলদৰ থাৰ্ড ৱেভ আহাৰ যিটো আমাৰ মনত এটা শংকা হৈ আছে যিহেতু আমি গম পাইছোঁ যে শিশুসকলক খুব মানে এটাক কৰাৰ খুবেই সম্ভাৱনা আছে চ' মই ভাবোঁ আপোনালোকে এইটো ইণ্টাৰভিউৰ জৰিয়তে অকণমান হ'লেও উপকৃত হ'ব পাৰিছে ছাৰ শেষত কি ক'ব শেষত মই আকৌ ক'ম যে মাক দেউতাকে কোনো ভয় খোৱাৰ কাৰণ নাই কাৰণ শিশুৰ ক্ষেত্ৰত কোভিডটো হৈছে মাইল্ড বেমাৰ শিশুৰ যিহেতু অন্য বেমাৰ আজাৰ নাথাকে ডায়েবেটিছৰ নিচিনা গতিকে শিশুৰ ক্ষেত্ৰত বেমাৰটো হ'লেও সাধাৰণতে ছিৰিয়াছ নহয় বেছিভাগৰে ঘৰতে চিকিৎসা কৰিব পৰা যাব কিছুমানক হস্পিটেলত আনিব লাগিব পাৰে কিন্তু তাৰ চান্সটো খুব কম থাকিব আৰু এটাই কথা যে বেমাৰটোক আহিবলৈ দিয়াতকৈ বেমাৰটো প্ৰতিৰোধ কৰিবৰ কাৰণে যোনখিনি আমি এতিয়া পাতিলোঁৱে বহুতখিনি হয় সেই প্ৰতিৰোধ কৰিব পৰাৰ যোনখিনি কথা সেইখিনি ভালকৈ পালন কৰিব লাগে গতিকে আমি যদি নিজে স্মাৰ্ট হওঁ নিজে সতৰ্ক হওঁ তেতিয়াহ'লে এই বেমাৰটো আমি শিশুলৈ অহাৰ পৰা আমি ৰক্ষা কৰিব পাৰিম আৰু শিশুসকলক আমি কোভিডৰ পৰা বচাব পাৰিম মোৰ কথা হ'ল কি ঘৰখনত যদি 18 বছৰৰ ওপৰত যিমানখিনি মানুহ আছে সকলোৱে ভেকচিনটো সোনকালে লওক কাৰণ সেইটোৱে বহুত ডাঙৰখিনি আমাক হেল্প কৰিব শিশুক বচাব সেইখিনিৰ পৰাই নিশ্চয় চ' ছাৰ শেষত ধন্যবাদ জ্ঞাপন কৰিম এইখিনি সময় মোক দিয়াৰ বাবে ইমানখিনি ব্যস্ততাৰ মাজত আৰু আশা কৰিছোঁ আপোনালোকক এইটো ইণ্টাৰভিউৰ জৰিয়তে যিখিনি কথা জানিলে সেইখিনি নিশ্চয় আপোনালোকে গম পালে সেইখিনি আমাৰ থাৰ্ড ৱেভৰ কি ধৰণে মানে যতন ল'ব লাগে থাৰ্ড ৱেভৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰ